Welcome to my YouTube channel. এই ভিডিঅ'ত মই আপোনালোকক দেখাম কেনেদৰে আপোনালোকে আপোনাৰ ইম্পৰ্টেণ্ট ফাইলবোৰ লুকাই থৈ দিব পাৰে বা আনে নেদেখাকৈ থৈ দিব পাৰে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপুনি আপোনাৰ কম্পিউটাৰটো ওপেন কৰি লওক আৰু কম্পিউটাৰলৈ গুচি যাওক। তাৰ পিছত আপুনি যিটো ফাইল হিডেন কৰিব বিচাৰে সেই ফাইলটো লৈ গুচি যাওক। মই সাপোজ ভিডিঅ' ফাইলটো হিডেন কৰিব বিচাৰো। তো ইয়াত গৈ মই ৰাইট ক্লিক কৰিলো আৰু প্ৰপাৰ্টিজত লৈ গুচি গলো। এনেদৰে এটা নতুন পেজ ওপেন হ'ব। ইয়াৰ তলৰ ফালে হিডেন বুলি দেখা পাইছে, ইয়াত গৈ ক্লিক কৰি দিব আৰু এপ্লাই কৰি দিয়ক। তাৰ পিছত ওকেত ক্লিক কৰি দিয়ক। তো মোৰ ফাইলটো হিডেন হৈ গ'ল। এতিয়ালৈকে সম্পূৰ্ণ কামটো শেষ হোৱা নাই। তাৰ পিছত আপুনি টপ কৰ্নাৰ ফালে অৰ্গেনাইজত যাওক আৰু ইয়াত ক্লিক কৰক। তাৰ পিছত তলৰ পিনে দেখা পাব ফল্ডাৰ এণ্ড সাৰ্চ অপশ্যন, ইয়াত গৈ ক্লিক কৰক। ইয়াৰ পিছত আকৌ এনেদৰে এটা নতুন পেজ ওপেন হ'ব। তাৰ পিছত আপুনি ভিউলৈ যাওক। ভিউত গৈ ক্লিক কৰক। ইয়াত দেখা পাইছে শ্ব' হিডেন ফাইল, ইয়াত ক্লিক কৰা আছে। তো আপোনাৰ ফাইলটো শ্ব' হৈ আছে। তাৰ পিছত ডো নট শ্ব' হিডেন ফাইলত ক্লিক কৰি দিয়ক আৰু এপ্লাই কৰি দিয়ক আৰু ওকে ক্লিক কৰি দিয়ক। এতিয়া দেখা পাইছে মোৰ ফাইলটো হিডেন হৈ গৈছে। তো আপোনালোকে এনেদৰে আপোনাৰ ইম্পৰ্টেণ্ট ফাইলবোৰ লুকাই থৈ দিব পাৰে বা হিডেন কৰি থৈ দিব পাৰে। আকৌ আপুনি লুকাই থোৱা ফাইলটো কেনেদৰে উলিয়াই আনিব, ইয়াৰ কাৰণে আকৌ একেদৰে অৰ্গেনাইজত যাওক। পিছত ফল্ডাৰ এণ্ড সাৰ্চ অপশ্যনত ক্লিক কৰক। একেদৰে ভিউত গৈ ক্লিক কৰক আৰু শ্ব' হিডেন ফাইল কৰি দিয়ক। এপ্লাই কৰি দিয়ক, ওকে কৰি দিয়ক। মোৰ ফাইলটো আগৰ দৰে আহি গৈছে। ঠিক একেদৰে আপোনালোকে আপোনাৰ ইম্পৰ্টেণ্ট ফাইলবোৰ হিডেন আৰু আনহিডেন কৰি থৈ দিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।